পাৰ্টি পৰা বহুত মানুহ আজি প্ৰথম এনেকুৱাটো ইমান শান্তি পাব মইতো পোৱা নাই না জিন্দগীত আজি ফাৰ্ষ্ট টাইম মানুহতো হিচাপ নাই আপোনাৰ মানুহ হিচাপ নাই 25,000 তলত নাই আৰু আমাৰ আজি যিটো আশীৰ্বাদ ৰেলী যিটো উদ্দেশ্য লৈ আমি কৰিছো পুৰা গ্ৰেণ্ড সাকসেস ইয়াত সকলো ধৰণৰ মানুহ আছে বিভিন্ন জাতি জনগোষ্ঠী আছে আমি সুধিছিলো কোন কোন জাতি সবে হিন্দীভাষীও আছে বেংগলীও আছে অসমীয়াও আছে ৰাজবংশীও আছে বড়ো মুছলিম সব জাতি জনগোষ্ঠী আছে এইটো আমি দেখিবলৈ পাইছো আৰু আমাৰ এই যিটো যাত্ৰা আমি যিটো উদ্দেশ্য লৈ যাত্ৰা কৰিছো সেইটো সফল হৈছে বুলি আমি আজি ক'ব পাৰো মততে ওদালগুৰি জিলাত 5টা সমষ্টি লৈ যিটো আশীৰ্বাদ যাত্ৰা এটা আমাৰ গ্ৰেণ্ড সাকসেস আৰু আমি 5টা সমষ্টি জিকাটো আমি আজিৰ দিনত 100% শিওৰ বুলি আমি ক'ব পাৰো 5 দিন আছে মাত্ৰ 5 দিন মানে যে 25 তাৰিখত ইলেকশন নোটিফিকেশন ওলাব ইয়াৰ পিছতো নাই না চৰকাৰ এই কাৰণে 5 দিন আছে বুলি কৈছো কথা এইটো আৰু প্ৰমোদ বড়ো ওদালগুৰিত এটাও নিজিকে ইয়াৰ জায়গা নাই ওদালগুৰিত 10খানে পাইছে ওদালগুৰিত 10টা আছে 10টা সমষ্টিৰ ভিতৰত 10টাও বিজেপি নহয় জাম্বা কি বিজেপি বুদ্ধি থাকে স্যার প্রিয়া বসুমতাৰীৰ মাক দেউতাকে হাইকোৰ্টত হেৰি কৰিছে এইটো মোৰ লগত ফেৰেংগাও জড়িত আছে বিবিধে ফেৰেংগা জড়িত এইটো মোৰ লগত কোনো কনচাৰ্ন নহয় মই একো কমেন্ট নিদিওঁ গতিকে এতিয়া আমাৰ হল বিটিসি নিৰ্বাচন আহি আছে ইয়াত এই নিৰ্বাচনৰ বিষয়ে কেনেকৈ চৰকাৰ বনাব পাৰে তাৰ কাৰণে আমি কাম কৰি আছো ৰাইজৰ মাজত যাই পেলাই প্ৰচাৰ কৰি আছো আমি বিপিএফ দল হিচাপে চৰকাৰ আহিলে কি কি কাম কৰিব ইয়াতে ব্যস্ত আমি ইয়াত প্ৰিয়া বসুমতাৰীৰ মাৰ্ডাৰ কৰাটো কোন জড়িত আছে নাই ইয়াত আমি একো কমেন্ট নিদিওঁ কিন্তু আইন আছে আইনে নিজাবকীয়া দায়িত্ব ল'ব চৰকাৰ আহিলে মেইন কাম মই কৈছো না মাটিৰ পাট্টা দিওঁ এইটোৱে আৰু ইয়াৰ পিছত আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলৰ কাৰণে 100 crore আমি ব্যৱহাৰ কৰিম ইয়াৰ পিছত আত্মসহায়ক গোটৰ কাৰণে 40 কোটি ব্যৱহাৰ কৰিম এইবিলাকে মেইন কাম আমাৰ আৰু আমি কৈছো ওদালগুৰিত আমি এনে ঘোষণা কৰা নাই ওদালগুৰি আৰু কামৰপুৰৰ কাৰণে ভাল হ'ব আৰু সেইফালে শোণিতপুৰত আৰু বিশ্বনাথত নতুন গাঁও সোমাইছে ইহঁতৰ কাৰণে কাম কৰিবলৈ আসানি হ'ব এই কাৰণে আমি এই ওদালগুৰিত মিনি সেক্ৰেটাৰিয়েট বনাম বুলি আমি ঘোষণা কৰিছো আৰু এইটো আমি বনাম ভাৰতৰ শক্তিশালী ইচ্ছা কৰিলে আপোনাৰ লগত আৰু প্ৰমোদৰ লগত একেলগে হাতত ধৰি খোজ কাঢ়িব পাৰে এই বিজেপি মই বিজেপি বেলেগ বিজেপি বেলেগ এ কি কয় বিজেপি লগত স্যার এলায়েন্স হ'ব নেকি স্যার সরকার এইবিলাক কি হ'ব দে আমি বিজেপি এবসলিউট ফাই আছে কি এলায়েন্স আমি কাৰো লগত এলায়েন্স নাই স্যার কালি এই মঞ্চতে এটা কথা উত্থাপন কৰিছে যে বিটিসি চুক্তি হল বিটিআর চুক্তি হল বিটিআর শান্তি আহিল উন্নয়ন হল মুখ্যমন্ত্ৰীয়ে সেই কথা কিন্তু কালি স্পষ্টভাৱে কৈছে কিন্তু আন এটা বৰ ডাঙৰ কথা কৈছে যে বিটিসিত বসবাস কৰা যিবিলাক জাতি জনগোষ্ঠী আছে কিন্তু ইয়াত সংকাত থাকে বুলি কৈছে আৰু যাৰ কাৰণে বিটিসিয়ে নিৰ্বাচন খেলিছে বিজেপিয়ে এইটো ইলেকশন সময় নিৰ্বাচনৰ সময়ত বিজেপিও বহুত কথা ক'ব কংগ্ৰেছো আহি পেলাই বহুত কথা ক'ব কোনোবা ইউটিউবো ক'ব নিজকে জিকাবৰ কাৰণে বহুত কথা ইউজ কৰিব পাৰে ব্যৱহাৰ কৰিব পাৰে এইটো ইলেকশন মেটাৰ আমিওতো প্ৰচাৰ কৰি আছো আমি কিন্তু সঁচা কথাটো প্ৰচাৰ কৰি আছো মাটিৰ পাট্টা দিব 100 crore ব্যৱহাৰ কৰিম 40 কোটি আত্মসহায়ক গোটক ব্যৱহাৰ কৰিম 50 কোটি আমি গৰীব দুখীয়াসকলৰ কাৰণে ব্যৱহাৰ কৰিম কিন্তু যোৱাকালি চেম ডাঙৰীয়াই কি কৈছে কোৱা নাই কোনোবা কংগ্ৰেছৰ লিডাৰে কি কৈছে কোৱা নাই ইয়াৰ লগত আমাৰ কোনো তুলনা নাই মুঠতে আমি কাৰো লগত এলায়েন্স নাই কি কয় এলায়েন্সটো মিত্ৰতা নাই কাৰো লগত মিত্ৰতা নাই স্পষ্ট কথা
নিজকে জিকাবৰ কাৰণে বিজেপিয়ে আজি বহুত ৰণকৌশল ব্যৱহাৰ কৰিব এইটো ইলেকশ্যন মেটাৰ কিন্তু চৰকাৰ বিফেভে কৰিব যোনে চৰকাৰ কৰিব সিহে কাম কৰিব ইয়াত কি কাম কৰিব লাগে নালাগে এই যোনে চৰকাৰ কৰিব বিজেপিটো নকৰে নহয় বিফেভে কৰিব বিফেভে চৰকাৰ কৰিব বিজেপিৰ লগত ৰাখিব নেকি নাই নাৰাখে কিমান এখন পাব ছাৰ এই কিমান এখন পাব ছাৰ মোক খবৰ দে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই বিটিচিৰ বাসিন্দা হৈছে চিএমও কৈছে জানো হৈছে 2005 চনত যিটো ভোটাৰ তালিকা সেইটো বেছ কৰি পেলাই আমি মাটিৰ পাট্টা দিওঁ এই চুক্তিটো মই লিখা নাইতো মই কৈছো বাৰে বাৰে গভৰ্ণমেণ্ট অফ আছামৰ ব্যুৰক্ৰেটসকলে বা গভৰ্ণমেণ্ট অফ আছাম সেই সময়ত কংগ্ৰেছ আছিলে সেই সময়ত দিল্লীত বিজেপি আছিলে ইহঁতেতো কৰিছে মইতো লিখা নাই 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই ব্ৰিটিছৰ বাসিন্দা আৰু সাংবিধানিকভাৱে যিটো অধিকাৰ দিয়া আছে চুক্তিৰ পিছত এই এছেটিছ থাকিব তেওঁ কৈছে যে 17 বছৰ বিপেভে কৰিলে আৰু 5 বছৰ এইবাৰ বিজেপিয়ে চৰকাৰ কৰিব এইটো ইলেকশ্যন টাইমত চব কিছু ক'ব পাৰে এইবিলাক কোৱাটো কি ইমান ডাঙৰ কথা হ'ল এইবিলাক ময়ো ক'ব পাৰি দিল্লীত ময়ো চৰকাৰ বনাওঁ ময়োতো ক'ব পাৰি এইবিলাক ইলেকশ্যন টাইমত ক'ব পাৰে চবেই ক'ব কিমান পাব ছাৰ এখন ছাৰ প্ৰেক্টিকেল আমিহে এখন কিমান পাব ছাৰ 40 কিলোমিটাৰ ভিতৰত কিমান পাব ছাৰ এখন 20 প্লাছ স্যার প্রমোদ বড়ুয়া লাড্ডা কিয় দিলে স্যার লাড্ডা মানে শেষ কিয় দিলে স্যার লাড্ডাটো কিয় দিলে লাড্ডা মানে শেষ একদম লাস্ট নাম্বারত না পাই কি কই লাড্ডা লাস্ট বিজেপি আমার নেক্সটত বিজেপি আহি আছে মই জানি ওদালগুৰি জিলাত 10টা সমষ্টি আছে আমি জিকি আছো হঠাতে আমাৰ নেক্সটত বিজেপি বিটিসি ষ্ট্ৰং টু বিজেপি আহি আছে ইউপিএফএল আছে লাগত কিন্তু এটা লাস্ট লাড্ডা বিসিডিসি ব্যৱস্থাটো সমালোচনা কৰিছে বিসিডিসি ব্যৱস্থাটো মুখ্যমন্ত্ৰী এটা ভাঙা বস্তু নাকি এটা কিবা কিবা পাইছে নাকি লোহা না কিবা না কি বস্তু কয় এইটো গংফাগুমা নহলে মৰাপাটৰ খৰি পাইছে নাকি এইটো ভাঙা বস্তু লোহা পাইছে বিসিডিসি লোহা নহয় খৰি নহয় থাকিব চলি থাকিব থেংক ইউ ছাৰ